আমালে কালিৰ ভাতো আছে সবজি বনাইছো কিবা এটা তেনেদৰে ভাতটো খাম আৰু কি হল এইটো আমাৰ ঘৰৰ কুত্তা কুত্তা নহয় ন এইটো আমাৰ সেম হয় ন সেম ই মানে একদম আমাৰ ঘৰৰ কাষেদি একো পাৰ হৈ যাবই নোৱাৰে মানে এনেকুৱা ভুকে নহয় আমাৰ ঘৰলে লাহে লাহে মানুহ আহিবলৈ ভয় খায় আৰু দেখিবলৈ টিকলা মিকলা কিন্তু বেলেগ আৰু দেউতাকে এতিয়া টিকলি গা ধুৱাই আনিছে এবাৰ যদি গা ধুবলৈ তাইক দিও নহয় আৰু উঠি অহাৰ নাম নলয় আৰু এনেকুৱাই কান্দে নহয় ধুলেন কোনে সজা কৰাই দিলে ও দেখিছেনে বাৰু তাই উৎপাত দেখিছেনে এইবোৰ বস্তু মানে একো আমাৰ ভাল হৈ নাথাকে এইবোৰ চব মানে তাই হেৰি বেয়া কাম কৰিলে পৰিবাতো আকৌ ঝজ কোনে কৰাই দিলে মিছা কথা কৈছা যে ঝজ কোনে কৰাই দিলে আৰে দুষ্টু 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 বেয়া পাইছো দেই মই বেয়া পাইছো বেয়া নাপাবা কৈছে দিছেনে বেলেগ কথা মানে একদম উঠিছা ইয়াত উঠিলে পৰি যাব কি লাগে তোমাক তোমাক কি লাগে মোক কোৱা সেইটো লাগে সেইটো পালা নহয় আহা পৰি যাবা নহয় আমি কিবা এটা চাম আহাচোন আগফালে ল'ৰা ছোৱালী অলপ খোজকাঢ়িব পৰা হলে বস্তুবোৰ ধৰিব পৰা হলে ইমান একো বস্তু ভাল হৈ নাথাকে ৰাতিপুৱা চব ঘৰ চৰ হাৰা মোচা হৈ গল এইবোৰ কিমান চফা কৰিম আৰু আমনি লাগিছে ক'ত যাবা যেতিয়া কথা কবলৈ কওঁ নহয় তাই একো কথাই নকয় আন্ধাৰ আহিছে ন আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাইছেনে ধুন এপি আহাচোন এপি আহা ইমান জোৰকে দৌৰ মাৰিছা পৰিবা নাই কাপোৰ কানি পিন্ধি ৰেডি হৈছো এফালে ওচৰতে সকাম এটা আছে তালৈ যাওঁ বুলি বেটি খুৱাই মেলি থৈ আজৰি হৈছো তাইকটো লৈ যাবলৈ বেয়া ন মাস্কখনে নানিলো মানে কি হ'ল মা নাই যিহেতু ময়ে যাওঁ আৰু ওচৰৰ মানুহ নগলেও কথাটো বেয়া হ'ব সেইকাৰণে ওলাইছো ৰেডি হৈছো চিম্পল কাপোৰ এযোৰ পিন্ধিছো এই মাহিলে ৰখি আছো এইটো মাহীহঁতৰ ঘৰ ওলাই হোৱাই নাই বেটি উঠিব বুলি মোৰ চিন্তা হৈ আছে আমি এতিয়া ক'ত যাম মই এতিয়া সকাম খাই আহিলো এতিয়া আকৌ আমাৰ কাবিয়া বেটিৰ সেইদিনাখন যিহেতু কৈছিলো মৰাণৰ পৰা ড্ৰেছটো লোৱা নহ'ল তাই আকৌ তাইও বাৰ্থডেলে আৰু বেছি দিন নাই সেইকাৰণে এতিয়া ড্ৰেছটো আনিবলৈ যাওঁ তাইৰ ওলাই থকা ভাগে আকৌ যাবলৈ ওলাইছো নমু নমু কৈ দিয়াচোন নমু আমি ক'ত যাম ফুফু যাম কি কিনিম আমি চিপ কিনিম এতিয়া মইতো ইহঁতি কৈছিলে ওলাই যাওঁ বুলি মই আহি পালোহিয়ে তাই যিহেতু শুই আছিলে শুই উঠি দেউতাকে উলিয়াই ল'লে তাই এতিয়া আকৌ আমাৰ এই ডিমৌ মাৰ্কেটলৈকে যাওঁ বাৰ্থডেটো কি কৰোঁ এতিয়ালৈকে প্লেনিং একো কৰাই নাই পাতো নেপাতো বহুত মানে কনফিউজত আছোঁ যদিওতো তাইক এতিয়া ড্ৰেছ এটা মাক বাপেক হৈ কিনি দিবলৈ মন যায় ন বাৰ্থডে বুলি নতুন ড্ৰেছ এটা কিনি দিওঁ বুলি ভাবিছোঁ চিম্পুল কিনিম যোৱা বছৰে কিনা বহুত এনেকুৱা বেছি হেভি ফ্ৰকবোৰ পিন্ধিবলৈ তাই দিগদাৰ পায় নিপিন্ধে চাওঁচোন কি পাওঁ মোৰ লগতে সকামৰ পৰা আহি ঘৰৰ ভিতৰত মই সোমোৱাই নাই বাহিৰে বাহিৰে আকৌ যাবলৈ ওলাইছোঁ ঠিক আছে তেন্তে বাই বাই মই গৈ লওঁ কি যাম কি খাব এতিয়া হেল্ল' বাৰ্থডে প্ৰেজেণ্ট কি লাগিব গাড়ী কাগজ পত্ৰ আনিব লাগে পাহৰি থাকিলে বোলে দেখিছে আমাৰ ড্ৰাইভাৰ কেনেকুৱা এতিয়া যদি এইটো মই কোৱা হ'লে মোক বেয়া গালি দিলে ক'লাহেঁতেন ইমান কথা পাহৰা বুলি ক'লেহেঁতেন নিজে পাহৰিছে যে এতিয়া মাত নামাতে সেইটো কাৰণে হয়নে মামা
ইয়াতে কিডছৰ দোকান এখন আছে আমি ইয়াৰ পৰা বেটি প্ৰায় মানে ইয়াৰ পৰা কাপোৰ নিয়া হয় পাঁচটাই বাজিলে এনে অলপ হাজবেণ্ডৰ এনাইহঁতৰ ঘৰ আছে আমাৰ ঘৰৰ কাষতে ঘৰৰ পাছফালেদি গ'লেও পায়গে তাকে তাহাঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ অলপ ওলাই টিকলিজনীও আমনি কৰি আছে যাবলৈ এইজনী আমাৰ টিকলু এয়া আমি এনাইহঁতৰ ঘৰত বহি আছোঁ ভাল লাগে আগফালে বহি এও বেলেগ ভাল পায় তুমি ইয়াত খেলি মেলি ফ্ৰী পাই ন এনো ফ্ৰণ্টতে মেনু ৰাস্তাটো আছে যে ভাল লাগে বহি আমি ওচৰা চুবুৰীয়া ঘৰ মানুহ 3 ঘৰ আছোঁ অহা যোৱা কৰি থাকোঁ আৰু আমাৰ ঘৰৰ এটা চাইডে মাহীহঁত আছে এটা চাইডে এনাইহঁত আছে আমি মাজতে আছোঁ অহা যোৱা হৈ থাকে আৰু আমাৰ এনো কি কৰিছা তুমি আজৰি হলো এতিয়া তলতে গোটেই 3টা আমাৰ অতমানি পৰিয়ালটো বহি আছো ন মুনু হয়নে এজনী আমাৰ সবচে দুষ্ট ছোৱালী হয়নে হয়নে তোমাৰ নামটো কি এনে ইমান কথা কয় জানানে যেতিয়া মোবাইলটো মানে মুখৰ আগত দি দিওঁ তাই একদম কথা নকয় এইবোৰ আমাৰ ৱালখন দেখিছানে এইটো কি কাৰণে হৈছে গম পাইছানে আমি মানে এই যোনটো ডাইনিং ৰুমে আৰু কিচেনে যে সেইকেইটা আমাৰ মানে পাছত বনোৱা মানে সেইটো চাইডে যেতিয়া প্লাষ্টাৰ আৰু পানী মাৰি দিয়া হ'ল যে এইটো চাইডে ৱালটো চব আমাৰ বেয়া হৈ গ'ল পুটিন কাঠি ৱালো একদম বৰবাদ হৈ গ'ল কালাৰ কৰিব লাগিব কেতিয়া কৰোঁ তুমি মোক ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ কৈ দিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব বাৰ্থডে পাইছেহি বুলি তাকে আজি নহয় অনলাইনত দিছিলোঁ তাইৰ বাৰ্থডে কাৰণে তাকে আপোনাক দেখাবলৈ দিছিলোঁ বেলুন মানে বাৰ্থডে যিটো থিম বেলুন চেলুন আছে এনেকুৱা কিবা কিবি অৰ্ডাৰ দিছিলোঁ কালি আহি পালেহি যোৱাকালি মই দেখাইছোঁ এটা ট্ৰায়েল চাইছিলোঁ এইটো টাইপৰ আছে কিটি বেলুন এনেকুৱা 3টামান আছে নেকি তাৰপিছত এইকেইটা দেখিবলৈ ধুনীয়াই লাগিছে বাৰু ইমান বেছি বেয়া অহা নাই এইটো হেপী বাৰ্থডে এবাৰ এনেকুৱা আনিছোঁ যোৱাবাৰ এনেকুৱা ফইলৰ যোনটো মানে হেৰি কৰিব পাৰি যে বেলুন টাইপৰ হেপী বাৰ্থডে সেইটো আনিছিলোঁ যোৱাবাৰো এই বাৰ্থডেটো পতা নহ'ল কৰোণাৰ কাৰণেতো সেইটোতো এটা হৈ আছিলে তথাপিও পাছলৈ ভাল হৈছিলেগে বাৰু এইবাৰ যেনেকুৱা কিন্তু আমাৰ যোৱাবাৰ ব্ৰতত থাকিবলগীয়া হোৱাৰ কাৰণে ঘৰৰ মানুহ ঢুকাইছিলে কাৰণে বাৰ্থডে পতা নহ'ল তাৰপিছত ওচৰ মানুহ 200মান সৰু ল'ৰা ছোৱালী কেইটামান আনি চাহ পায়স সেনেকৈ খোৱালোঁ এনেকুৱা আছে ষ্টাৰ টাইপৰ বেলুন আছে এনেকুৱা আছে 4টা তাৰপিছত এনেকুৱা ঝিলঝিলীয়া টাইপৰ বেক চাইডে লগাবলৈ এনেকুৱা 2টা বান্ডল আহিছে এনেকুৱা এটা টেপ আহিছে এইবোৰ লগাবলৈ আৰু পিংক আৰু হোৱাইটত 40টা বেলুন আহিছে 40টা টোটেল নাজানো কি হয় পাতিম বুলিতো ভাবি আছো কাৰ বাৰ্থডে কেক তোমাৰ বাৰ্থডে খাইছে বেলেগ জানে একদম এনি টাইম হেপী বাৰ্থডে কাৰ আহিছে দুষ্ট কাম কৈছা তুমি আৰে আইতাই পিটিব তুমি আইতাৰ চাদৰখন ভৰাই দিছা
কি খাইছা তুমি কি খাইছা গাখীৰ বনাই দিছো তাকে বটলত দিছিলো এতিয়া গিলাসত খাবলৈ বিচাৰিলে চাগে তাকে পাপাকে গিলাসত উলিয়াই দিলে আৰু আমাৰ কাব্যাই এনি টাইম এই বস্তুবোৰত খেলি আমাৰ ঘৰৰ অৱস্থা কি হয় আপোনালোকে চাওকচোন এইবোৰ ভৰাই একো লাভ নাই আমি ভৰাওহে তাই উলিয়াই আমি ভৰাওহে তাই উলিয়াই এনি টাইম মানে এই বজাৰখন মানে আমাৰ ঘৰত থাকেই খোৱাত মানে ইমানেই অৱহেলা ইমানেই বেয়া সৰুতে কিন্তু তেনেকুৱা নাছিলে যেতিয়া ফাৰ্ষ্ট খাব পৰা হৈছিলে তাই কিন্তু এটা আৰু সব ডাঙৰ মানুহৰ লগত ডাইনিঙত বহিয়ে খাব মানে তাই খালি সেইটো দিগদাৰ আৰু আপুনি একো ফুচুলিয়াইও খাব নোৱাৰে আজি ডাৱৰীয়া বতৰ যিহেতু কাপোৰ এনেদৰে মেলি থৈ দিয়া আছে ঘৰটো বহুত খেলি মেলি লাগিছে মা নাই যিহেতু মাহঁতো আজি এতিয়া প্ৰায় 7 মান বাজিছে চাগে এতিয়া অলপ কিবা কিবি কৰোঁ ৰুমৰ অৱস্থা এইবোৰ দেখিছে ল'ৰাই ৰুমৰ এই টেবুলৰ কাপোৰখন টানিব পাৰে যে তাই কি কয় গোটেই টেবুলৰ কাপোৰখন টানি পিনে টেবুলৰ বস্তুবোৰ চব পেলাই দিয়ে এতিয়া সেইবোৰ অলপ চাফা টুফা কৰিম আমাৰ কাইতিয়াৰ বাৰ্থডে ড্ৰেছ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ চিম্পল ড্ৰেছ এটা আনিছোঁ অলপ আনকমন আজিলৈকে তাইক এনেকুৱা ড্ৰেছ মই পিন্ধোৱা নাই তাকে কেনেকুৱানো লাগে তাইক বাৰু পিন্ধোতে ভালেই লাগিছে কি হয় বেছি হেভি ড্ৰেছবোৰ আনিলেও তাই পিন্ধিবলৈ বহুত দিগদাৰ পায় তাই নালাগে তাই ল'ৰা ছোৱালীয়ে বাৰু বেছি হেভি ড্ৰেছবোৰ বেয়া পাই পিন্ধিলেও যোৱাবাৰ তাইৰ বাৰ্থডেত অনা বাৰ্বি ড্ৰেছ আছেই তাই অলপ টাইমো নিপিন্ধিলে তাকে আজি আনিছোঁ তাইৰ কাৰণে পাটিয়ালা পেণ্ট আৰু চুইট টাইপ মানে এইটো হৈছে তাৰ টপটো এইটো পিচ কালাৰৰ হয় বুজিছানে ধুনীয়া লাগিছে কালাৰটো ভাল লাগিছে মোৰ তাইকো কালাৰটো বহুত চুট কৰিছে আৰু এইটো হৈছে তাৰ পাটিয়ালাটো পেণ্টটো ধুনীয়া লাগিছে পেণ্টটোৰ তলত এম্ব্ৰইডাৰী আছে পুৰা মানে পিংক আৰু ব্লু কালাৰত মানে এম্ব্ৰইডাৰী আছে আৰু এইটো ক্ৰীম কালাৰত ধুনীয়া লাগিছে পেণ্টটো আৰু ইয়াৰ লগতে দিছে এখন অকমানি দুপট্টা যিখন তাই চবচে বেছি এই কাপোৰযোৰত চখ তাই এইখনৰ লগত এখন তাই বাৰে বাৰে দোকানত মানে এখন গাঁত লৈ আছে তাই সেইকাৰণে এবাৰ আনকমন ড্ৰেছ এটা তাইক কিনি দিছোঁ ফাইনেল লুকটো আপোনালোকক বাৰ্থডে দিনা দেখাম এতিয়া আপোনালোকে ভিডিঅ' চাই যাব বাৰ্থডে ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু বাৰ্থডেটো কি কৰোঁ কি নকৰোঁ এতিয়ালৈকে আমি বিশেষ ভবা নাই এতিয়া চাই লওঁচোন চিটুৱেশ্যনটো কি হয় আজিকালি বৰ বিশেষ বেছি ডাঙৰ কৰিবলৈও ভয় হৈছে যিহেতু কৰোণাৰ কাৰণে তথাপিও চাওঁচোন কি কৰোঁ আপোনালোকতো দেখাই থাকিম সকলো যদিও বাৰ্থডে চেলিব্ৰেট কৰোঁ ওচৰৰ মানুহখিনি খুব কম মানুহৰ ভিতৰতে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ খুব কম মানুহৰ মাজতে তাকে এয়াই আৰু ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টি মই ইমানখিনিতে শেষ কৰিছোঁ বাই বাই গুড নাইট গুড নাইট কৈ দিয়া গুড নাইট কৈ দিয়া গুড নাইট নকওঁ কৈছে বাই বাই